Hey guys, welcome back to my YouTube channel. সকলোকে পুনৰবাৰ মোৰ ষ্টেচন দি YouTube চেনেলত স্বাগতম জনাইছো আৰু লগতে পেজটো মোৰ Facebook পেজটো আপোনালোকক স্বাগতম জনাইছো আৰু গাইস আজি ভিডিওটো একদম ধামাকেদাৰ হ'বলৈ গৈ আছে ব্লগটো ধামাকেদাৰ হ'বলৈ গৈ আছে আৰু বৰ্তমান আছো ঘৰতে ৰাতিপুৱা শুই উঠি পেলাই ৰটৰ অকমান জিৰাবলৈ কাৰণে ওলাই আহিলো তাৰ পিছত ভাবিলো কি আজি কিবা এটা ইন্টাৰেষ্টিং কৰো তাকে ভাবি পেলাই আজি পুখুৰীত মাছ ধৰিবলৈ ভাবিছো পুখুৰীত মাছ কিমান ডাঙৰ আছে নে সৰু আছে আজি সকলো দেখা পাব লগতে মইনা কলিজা আৰু বাবুটোক আজি লোকেল মাছ খুৱাম বুলি ভাবিছো বাবুটো নাখায় বা মাকে খোৱা মানে বাবুটো খোৱা মানে ফুলনি মানে বাগিচা মানে ফুলনি নহয় গতিকে এটা আমি কোন কোন মাছ ধৰিম সকলো দেখাম আৰু সেই পুখুৰীটো দেখিছে পানী জানি নাই একদম উডাং তো একদম ধুনীয়াকে ধৰিম আৰু তো চাই থাকক আৰু গাইছ এই আমি পাই গলো 1 নম্বৰ যাত্ৰা তো গাইছ এটা পালো ধুনীয়াকে আৰু যাওঁ এফালে মই যাম এতিয়া তাৰপিছত মই ভিডিঅ' কৰিম আৰু ময়ো নামিম চাই থাকক তো গাইছ হুছেইন ভাই আহিলে একদম ধুনীয়াকে আৰু হুছেইন ভাই আৰু মই মানে ইয়াতে নামিম বুলি ভাবিছোঁ গাইছ একদম নামি যাবলৈ কাৰণে ৰেডি হৈ গ'লো আৰু ইয়াতে মানে প্ৰথমবাৰ মানে মই আমাৰ পুখুৰীত মাছ ধৰিম আৰু প্ৰথমবাৰ বহুত ধৰিলোঁ মানে কি আপোনালোকেতো বিশ্বাস নকৰিব ক'লেও আমাৰ ওচৰতে ভেটেনাৰী এটা আছে আপোনাৰ ফিচাৰী অফিচ তো তাতে মানে আমি অলপ সৰু থাকোঁতে মাছ চুৰি খাইছিলোঁ মানে তো একদম ধুনীয়াকৈ তাকে চিন্তি আজি নিজৰ পুখুৰীত মানে সোমাম আৰু ভাল কুচিয়া আপোনাৰ কিছু কুচিয়া হাপ ঐ সুশান্ত ভালো নানামো কেলা এইডোখৰ পাব চাগে এইডোখৰ পানীটো অলপ ঘোলা কৰি লওঁ তাৰপিছত যাম এইটো আছে এটা আছে না আছেটো এনেকে না এই বোলে মাছ মাৰি দি বোলে চাই বোলে মাছ তুমি লুৱাই নাই কি এনেকাটোৱেটো লয় লোকেল মাছ গাইছ এতিয়া বৰ্তমান শিঙি মাছ পালো আমি শিঙি মাছ নামি যাম তলত আৰু এইফালে সুশান্ত ভাইটো পানীটো ঘোলা কৰিব দিছিলোঁ ঘোলা কৰি আছে ই বৰ্তমান আৰু এতিয়া পানীটো ঘোলা হ'লগৈ অলৰেডি তো মই এতিয়া যাম মই এতিয়া নামিম হাফটো পিছফালৰ পৰা নাহিলে কৃষ্ণ তো গাইছ সোমাই যাম So guys, namin daw ko na. Good. এই ভিডিওটো যদি দেউতাই চাই আছে এটাই কথা কম ইমান এগাল মাছ বাৰিষাত পাই মেলি খাবলৈ আনা মাছখিনি পুখুৰীত এৰি দিলোঁ
ভৱিষ্যতে খাবলৈ পাৰিম বুলি আৰু এতিয়া মাৰিলোঁ মাছটো কেইটা পালোঁ জানেনে গাইছ এইটো 4-5টা পালোঁ এটা শিঙি এতিয়া মই এইটো কেনেকৈ ভাগ কৰিম বাৰু চেনেলখন তাক মাথাটো দিম মই নেচটো ল'ম এটা এনেকৈ তিনিটাকৈ ভাগ কৰিব লাগিব আৰু গাইছ 6টা পালোঁ ভগৱানে মিলাই দিলে ল খাম মাছকেইটা ঢালি লওঁ ইয়াত গাইছ মাছটো ভাগ কৰিব লৈছোঁ আমি এই দুটা তোৰ এই দুটা মোৰ বহুত ডাঙৰ হ'ল তোৰটো এইটো লৈ হ'ব এইটো ক'ত গৈছে আনি দে পিনে পিনে গৈছেগে আৰু এইটো মাজত ভাগ কৰিম দেই হ'ব নাই গাটো ধুই লওঁ বুলি আহিলে ইমান ঠাণ্ডা মানে আৰু এইটো দেখা নাই এই লোকেল মাৰি আছে বিহু বুলি মাৰি আছে আৰু মই এতিয়া গাটো ধুই লওঁ ঠাণ্ডা বুলি ঠাণ্ডা মানে পাছত আৰু ঠাণ্ডা লাগি যাব গতিকে গাটো ধুই লওঁ তাৰপিছত লগ পাই আছোঁ গাইজ ফাইনেলি একদম ধুনীয়াকৈ গা পা ধুই ল'লোঁ একদম পৰিষ্কাৰকৈ আৰু এতিয়া বৰ্তমান পুরো পেটটো কাউ 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 কৰি আছে তেতিয়া বৰ্তমান ভাতটো খাই লওঁগে ভাত আজি ভাতৰ লগত কি আছে মানে পুৰা একদম দেখুৱাম আৰু এফালে একুৱাৰিয়ামটো পানী চেঞ্জ কৰিলোঁ এনেকৈ মাছকেইটা এতিয়ালৈকে মানে কণীয়ে পৰা নাই আৰু আজি মানে চব্জি কি আছে চাম দেখুৱাম আৰু এইফালে বাবু হৈ আছে এতিয়া পুৰা ধুনীয়াকৈ ঘূৰ নিদ্ৰাত গৈ আছে টোপনি আৰু এতিয়া মই মানে আপোনালোকক দেখুৱাম আজি কি আছে তো ভাতটো মায়ে বাঢ়ি দিছে ধুনীয়াকৈ মই নক'লে জেগাটো খুলি গ'ল ৱাও মাছ তাৰপিছতে দালি তাৰপিছতে এইটো লাও আলু ভাজি খাই লওঁ নহ'লে দেই আৰু গাইজ বহুত দিনৰ মূৰত একদম ধুনীয়াকৈ যাবলৈ কাৰণে ওলাইছোঁ ক'ত যাম মানে ফাৰ্ষ্ট অফ অল মাক মই বজাৰত এৰিব লাগিব কিছুমান ঘৰৰ খাব লগা বস্তু শাক পাচলি আৰু দালি কিবা কিবি মানে আনিবলৈ দিম মাক তাৰপিছতে মই যাব লাগিব বাইপাছলৈ বহুত দিনেই হ'ল যোৱা নাই তো তাকে ভাবিছোঁ আজি মই অলপ গৈ মেলি চাই আহোঁ কিমানখিনি আগবাঢ়িলে কাম তো আপোনালোকেও দেখোন তো চাই থাকিব টকাই যাই পালোঁ বাইপাছত আৰু কাম লগাই থোৱা আছিলে এই ৱাল গাঁঠিবলৈ দিছিলে মানে ইয়াতে মাটি পেলাম ন তো মাটিখিনি মানে এটা জেগাত থাকিবৰ কাৰণে এইটো দিয়া হৈছে আৰু নহ'লেতো ইফালে বেলেগ ফালে মাটিকেইটা বৰষুণ দিলে মানে এনেকুৱা ধৰণৰ হৈ যাব যিহেতু সেইকাৰণে মানে এইটো ছেফটিৰ কাৰণে দিয়া হৈছে তাৰপিছতে এটা এটাকৈ ৰুমবিলাক বনোৱা হ'ব কাৰোবাক যদি লাগে কণ্টেক্ট কৰিব গাইজ ভাড়া ৰুম দিয়া হ'ব মানে তো ডিছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দিয়া আছে কাৰোবাক যদি লাগে ৰুম কিবা ব্যৱসায় বাণিজ্য কিবা কৰিবলৈ কাৰণে ধুনীয়াকৈ মোক কণ্টেক্ট কৰক কথা পাতিম আৰু গাইজ আজিৰ ভিডিঅ'টি ব্লগটি চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলত ডেফিনেটলি গৈ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি ফেমিলি মেম্বাৰ হৈ যাওক আৰু অনাগত দিনত ভাল ভাল ভিডিঅ' বা ভাল ভাল ব্লগেৰে আপোনালোকক এণ্টাৰটেইনমেণ্ট কৰি থাকিম বুলি মই কথা দিছোঁ আৰু ধুনীয়াকৈ কথা দি কথা ৰখা মানুহ মই কথা দি কথা নাৰাখা মানুহ মই নহয় গতিকে আহি আছে ধুনীয়া ধুনীয়া ভিডিঅ' ব্লগ আপোনালোকে চাব পাব আৰু যিহেতু দেখিছেনে বগৰী পকিলেই মানে ৱাও নেক্সট টাইম বগৰী খোৱা ব্লগ বনাব লাগিব গাইছ এই দেখিছেনে ইমান টিকলি টিকলি মানে বগৰীটো খাবলৈ বহুত ভাল আমাৰ এই দোকানৰ ওচৰতে মানে এইটো ঘৰৰ ওচৰতে ধুনীয়াকৈ আছে তো ঠিক আছে নহ'লে আজিলৈ লৈছোঁ বিদায় অন্য এটা ভিডিঅ'ত অন্য এটা ৰূপত লগ পোৱাৰ প্ৰতিশ্ৰুতি বাই বাই জয় অসম জয় হিন্দ জয় ভাৰত